গাইছ ৰাতিপুৱাই উঠিয়ে মাখিয়তী দীঘলতি লাও বেঙেনা ৰেডি কৰি ল'লোঁ কুটি কিনে এনেকৈ মালা বনালোঁ। আপোনাৰ গোহালি ঘৰৰ পৰা এনেকৈ গৰুকেইটা লৈ গ'লোঁ পুখুৰী পাৰলৈ। মাজি ধোৱাৰ পিছত মাহ হালধি যিখিনি লৈ গৈছিলোঁ সেইখিনি এনেকৈ সানি দিলোঁ, গাত অলপ খুৱাইও দিলোঁ। গাইছ ইয়াতে আছে দীঘলতি মাখিয়তী আৰু সৰুকৈ জেকেনি এনেকৈ কোবাই আমি শ্লোক ফাঁকি গাম। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰে সৰু বাপেৰে সৰু তই হবি মস্ত গৰু। লাও বেঙেনাৰ মালাডাল এনেকৈ আমাৰ ফালে এনেকৈ গলত পিন্ধাই দিয়ে, আপোনালোকৰ ফালে কি কৰে জনাবচোন। তাৰপিছত এনেকৈ মিঠাতেল সানি লৈ গাই মূৰে নিয়মটো কৰিলোঁ। তাৰপিছত ভাবিলোঁ আমাৰ দৰ্শক মহোদয়কো গাটো ধুৱাই দিওঁ, বিৰাট লেতেৰা হৈ থাকে। চেষ্টা কৰিলোঁ পানীত নুমাবৰ কাৰণে, সি গম পাই গ'ল ইয়াক যে পানীত নুমাই দিম। সি পিছফালে তেনে মই আগফালে তেনে, শেষত পলাল সি বেটা। যিখিনি দীঘলতি মাখিয়তী সেইখিনি গোহালি ঘৰত এনেকৈ চুকাই থৈ দিলোঁ। গৰু গা ধুই উঠি মাহী ল'ৰাজনৰ লগত বেজেৰালৈ গৈ আছোঁ। বেজেৰাত যাম আমি মদন কামদেৱ মন্দিৰ, আৰু ভাগিনৰো ঘৰ আছে, একবাৰ ভাগিনকো লগ কৰি আহিম, গতিকে চাই থাকিব। আমি মদন কামদেৱৰ গেটৰ ফালে সোমালোঁ। এইটো ৰাস্তা দি মোটামুটি 3 কিলোমিটাৰমান যাব লাগিব। আপোনালোকে গেটখন দেখিছে, এইফালেদি এনেকৈ অকণমান পাহাৰুৱা এৰিয়া উঠি যাব লাগিব, সুন্দৰ ৰাস্তা। গাইজ ডিচেম্বৰ মাহত বা জানুৱাৰী মাহত পিকনিকৰ ছিজনত বহুত দূৰৰ পৰা হাজাৰ মানুহ ইয়াতে পিকনিক খাব আহে। সুন্দৰ জাগা আছে পিকনিক খোৱা। এয়া আমি ফাইনেলি পাই গ'লোঁ মদন কামদেৱ মন্দিৰ। ইয়াৰ পৰা উঠি যাব লাগিব। প্ৰথমে বাইকখন পাৰ্কিং কৰি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। বাইকখন তলত পাৰ্কিং কৰি এনেকৈ ওপৰলৈ উঠি যাব লাগিব। তাৰ পৰা এনেকৈ ওপৰলৈ উঠি যাব লাগিব। ইয়াৰ পৰা ষ্টেপ আছে, ষ্টেপ বগাব লাগিব। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহাগ বিহুৰ আৰম্ভণি আহি গৰু বিহু কালি মানুহ বিহুৰ উদ্দেশ্যে আমি একবাৰ বায়তা চাৰিআলিত থকা মদন কামদেৱ মন্দিৰলৈ আহিছোঁ। বিহু বুলি একবাৰ আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ, গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। এনেকৈ ষ্টেপ বগাই এনেকৈ ওপৰলৈ যাই থাকিব লাগিব মেইন মন্দিৰটোলৈ। তেনেহ'লে বলকচোন, বহুত চিৰি বগাব লাগিব এনেকৈ। আমাৰ এইখিনি আহোঁতে আমাৰ ভাগৰ লাগি গৈছে, অলপ ৰৈ দিছোঁ, আৰু আছে ইমানখিনি। কি হ'ব, বহুত গৰম আহি গ'ল, একদম অশান্তি পৰিৱেশ আহি গ'ল, আৰু বেয়া ৰ'দ, ক'তো যাব নোৱাৰা হৈ গ'ল। টাইম হৈছে মোটামুটি 1টামান বাজিছে, আৰু যিহেতু দুপৰীয়া সময় সেইকাৰণে মানুহৰ ইমান সমাগম নাই, কিন্তু ধৰক পিছবেলা সময় বহুত মানুহ হয় ইয়াতে তাৰমানে। আৰু তথাপি 2-এজন মানুহ আছে, আহি আছে গৈ আছে। ভাগৰ লাগি গৈছে, এতিয়া অলপ প্লেন পাইছোঁ, প্লেন জেগা, খুব সুন্দৰ জেগা, বঢ়িয়া লাগিছে জেগাটো, নিৰিবিলি পৰিৱেশ, হাই হাল্লা নাই। আমি সেই তাৰ পৰা তলৰ পৰা এনেকৈ আহিছোঁ। এইটোৱে হৈছে মেইন মন্দিৰটো, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। এতিয়া বিভিন্ন ধৰণৰ শিল আছে, ভগ্নাংশহে।
এনেকৈ আমি থালি এখন লৈ ল'লোঁ। এতিয়া ভিতৰত প্ৰৱেশ কৰিম, পূজা কৰিম। পূজাখিনি কৰি লওঁ, কৰি লৈ কিনে আপোনাৰ সবিশেষ ফাৰ্ষ্ট ইয়াতে কৰিব লাগিব। ফাৰ্ষ্ট গণেশ মন্দিৰত আমি পূজা কৰিম, তাৰপিছত আমি ভিতৰত যাম বিষ্ণু মন্দিৰ। এইটো বিষ্ণু মন্দিৰ, লাষ্টত এইফালে শিৱ পূজা, শিৱ মন্দিৰ এইটো। তেনেহ'লে আমি ফাৰ্ষ্ট গণেশ বাবাৰ ওচৰৰ পৰা আহোঁ, তাতে পূজা কৰি লওঁ। মন্দিৰটোত সেৱা কৰিলোঁ। এতিয়া লাষ্ট আমি সেৱা কৰিম শিৱ মন্দিৰত। শিৱ মন্দিৰ মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো দেখাই দিছোঁ। এনেকৈ বিভিন্ন ভগ্নাংশশেষ ইয়াতে সংৰক্ষিত কৰি ৰখা গৈছে। এই ভগ্নাংশবিলাক বিভিন্ন ধৰণৰ আকৃতি অংকন কৰা হৈছে ইয়াতে। এয়া দেখিছে আপোনালোকে। সুন্দৰ পৰিৱেশ বিৰাজ কৰি আছে। সুন্দৰ লাগিছে, বহুত ভাল লাগিছে, মনটো পবিত্ৰ পবিত্ৰ লাগিছে, বহুত ভাল লাগিছে। আৰু যিটো দুপৰীয়া সময় অলপমান মানুহ কম, আগবেলা সময়ত মানুহ অলপ বেছি হয়, আৰু কিছুমান মানে ফেষ্টিভেলৰ সময়ত মানুহ বেছি হয়। এনেকৈ যিফালে দেখিছে সেইফালে এনেকৈ শিলৰ ভগ্নাংশ দেখিবলৈ পাব আপোনালোকে। বিভিন্ন লাইন লাইন কৰি সজাই সজাই বঢ়িয়াকৈ থৈ দিয়া আছে। এনেদৰে বিভিন্ন ধৰণৰ শিলত কটা মূৰ্তি ইয়াতে সংৰক্ষিত কৰি ৰখা গৈছে। আপোনালোকে জলৈকে দেখিছে কেৱল ভগ্নাংশশেই দেখিবলৈ পাব। ইমান ডাঙৰ মন্দিৰ আছিল, কিজানি এইটো কি কাৰণত ভাঙি থাকিলে বা কোনোৱে আজিলৈ গম নাপালে। এয়া হৈছে মদন কামদেৱৰ পৰিৱেশ। বিহু বুলি একপাক আহিলোঁ এই মদন কামদেৱত, ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আহিব আপোনালোকেও। গাইছ, মই এটা মন্দিৰৰ দাদা এজন লগ পাইছোঁ। দাদাৰ পৰা অকণমান ইয়াৰ মন্দিৰটোৰ বিষয়ে, এই শিলবিলাক ক'ত উদ্ধাৰ হ'ল, কেনেকৈ উদ্ধাৰ হ'ল, এই শিলবোৰ ক'ৰ পৰা আহিল, তাৰ বিষয়ে অকণমান দাদাৰ পৰা জানিম। চাওক, এতিয়া আপোনালোকৰ চেনেল জৰাই মই এটা কথাই ক'ব বিচাৰোঁ। এইটো 85ত আৰক্ষী ডিপাৰ্টমেণ্টে ইয়াত খনন কাৰ্য চলাইছিল। আচ্ছা, তেতিয়া ইয়াত অতব্য জংঘল আছিল। হয়। এই জংঘলৰ মাজতে মানে এইখন হ'ল পাহাৰখনৰ দিবানগিৰি পৰ্বত। আচ্ছা, ইয়াত আৰক্ষী ডিপাৰ্টমেণ্টে খনন কাৰ্য চলোৱাত এই শিলৰ খুটিটোৱা মূৰ্তিবিলাক উদ্ধাৰ হৈছিল। হয়। আৰু এইটো তেতিয়াৰ পৰাই বস্তুটো কি, আমাৰ ৰাইজে লগ লাগি পূজা পাতলটো আৰম্ভ কৰিলে। হয়। আৰু অ'ত ত'ত খিচিৰি হৈ পৰি আছিল। হয়। এতিয়া আমি জনামতে ডাঙৰ মন্দিৰ আছিল, হয়তো আচ্ছা, কিবা প্ৰাকৃতিক দুৰ্যোগতে হওক বা ভাঙি পৰিলে। ভূমিকম্পতে হওক, এনেকুৱা হয়। ভাঙি চিঙি পৰি, কিন্তু ইয়াৰ কোনো লিপি নাই। সঠিক আচ্ছা, ক'ব নোৱাৰি যে কোনে ভাঙিলে বস্তুটো। হয় 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 হয়। যে তেওঁলোকে এইবিলাক ধুনীয়াকৈ চিজিল কৰি ৰাখি থৈ দিছে। হয়। আৰু ইয়াৰ তাৎপৰ্যটো হ'ল, ইয়াত শিৱই ধ্যান কৰিছিল। আচ্ছা, সতীৰ দেহা যেতিয়া মানে তেওঁ ত্যাগ হৈ গ'ল, হয়। ইয়াত আহি আত্মগোপন কৰি লুকাই আছিলে এইখন দিবানগিৰি পৰ্বত। আচ্ছা, হয়। ইয়াত দেৱতাবিলাক কামদেৱৰ ৰতি আহিয়েই হয়। শিৱৰ ধ্যান ভংগ কৰিছিল ইয়াত। আচ্ছা, তেতিয়া শিৱৰ কপনৰ পৰি ৰতি কামদেৱ ভস্ম হৈছিল। আচ্ছা, এই ভস্ম হোৱাৰ সময়ত কামদেৱ ইয়াতে ভস্ম হৈছিল। হয় হয়। কামদেৱ ভস্মত ৰতি দেৱীয়ে বহুত কাকুতি মিনতি কৰাত পুনৰ শিৱই হয়। তেওঁক জীয়াই দিলে। আচ্ছা, যেতিয়া জীয়াই দিলে, তেওঁ হয় জীয়াই দিলে, কিন্তু খবৰ হ'ল পৰা হ'ল। হয়। তেতিয়া ৰতিয়ে ক'লে যে, প্ৰভু, মোৰ স্বামীটো এনেকুৱা ৰূপ নাছিল, কিন্তু এতিয়া পুৰি ভস্মীভূত হৈ গ'ল। মোৰ স্বামীটো এনেকুৱা নাছিল, ৰূপটো মোক দিব লাগিব। তেতিয়া শিৱই কৈছে যে, ৰূপৰ অধিকাৰী মই নহয়, ৰূপৰ অধিকাৰী হ'ল কামাখ্যা। আচ্ছা, গতিকে তুমি এটা কাম কৰা, ইয়াতে 16টা শিৱলিংগ স্থাপন কৰি কামাখ্যাক আৰাধনা কৰা। আচ্ছা, তেতিয়া ৰতি দেৱীয়ে ইয়াত 16টা শিৱলিংগ স্থাপন কৰি কামাখ্যাক আৰাধনা কৰিছিল। তেতিয়া কামাখ্যাই এইফালেদি আছিল দেওদুৱাৰ। এই দেওদুৱাৰ সেইখন এইটো দেৱতাৰ দুৱাৰ। এইফালেদি আহি ইয়াত তাৰমানে কামদেৱ ৰূপদান দিছিল।
আচ্ছা তেতিয়াৰ পৰা এই জেগাখিনিৰ নাম হ'ল কামদেৱ বা কামৰূপ। আচ্ছা হয় পূজাৰ ফালৰ পৰা হয় আপোনাৰ বিষ্ণু পূজা, কিন্তু কামদেৱ বুলি পূজা নহয়। হয় বিষ্ণু পূজা পূজাটো বিষ্ণু পূজা বিষ্ণু পূজা বিষ্ণু পূজা হয়। হয় ইয়াত আমাৰ গণেশ পূজা, ইয়াত হয় আমাৰ শিৱ পূজা। এই তিনিটা ভাগত পূজা হয়। আৰু বাৰ্ষিক পূজা হিচাপে ক'ব লাগিলে আমাৰ গণেশ পূজাটো গণেশ চতুৰ্থী পূজা হয়। গণেশ চতুৰ্থী গণেশ চতুৰ্থী আৰু আমাৰ এপ্ৰিলৰ 21 তাৰিখ আহি আছে মদন ত্ৰয়োদশী উৎসৱ। সেই মদনৰ যিটো ৰূপদান দিলে সেই ইতেও আমাৰ তেওঁৰ বাৰ্ডে হিচাপে তাৰমানে এইটো হোমযজ্ঞ কৰি পালন কৰা হয়। হোমযজ্ঞ কৰি পালন কৰা হয়। আৰু বাৰ্ষিক হিচাপে মানে শিৱ পূজাটো বাৰ্ষিক হিচাপে শিৱ পূজাটো থাকে। এইখিনি হ'ল মুঠমাত কথা আৰু ইয়াৰ ভিতৰত বহুখিনি আছে দীঘলীয়া কৰিব নিবিচাৰোঁ। ঠিক আছে দাদা এজনে বঢ়িয়াকৈ আমাক সুন্দৰভাৱে বুজাই দিলে, এটা ধন্যবাদ জনাইছোঁ আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয় তলত নামি আহি অকণমান তলৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। এইফালে গেট মাৰাই আছে, এইফালেও কিবা আছে চাগে, গেটটো মাৰি থৈছে। আৰু এইটো হৈছে তলৰ পৰিৱেশ। গাইজ আপোনালোকে যদি মদন কামদেৱত কেতিয়াবা আহিব বিচাৰে, বৰপহলা আৰু বাইহাটা চাৰিআলিৰ মাজতে এই মদন কামদেৱ। মেইন ৰাস্তাৰ পৰা মোটামুটি 3-4 কিলোমিটাৰমান সোমাই আহিব লাগে। গাড়ী চাড়ী পাৰ্কিঙৰ সুবিধা আছে ইয়াতে, এনেকৈ গাড়ী চাড়ী বাইক চাইক থ'ব পাৰিব। সেইফালে 4 চকীয়া পাৰ্কিঙৰ সুবিধা আছে, এইবিলাক দেখাই দিছোঁ। এইফালে পাৰ্কিং দেখিছেনে, কি মজা ভিউজ জেগা আছে। তলফালে বঢ়িয়া টুল বনোৱা আছে, এনেকৈ এইবিলাকত বহিব পাৰিব। এতিয়া সৰুকৈ পাৰ্ক এখন বনোৱা আছে, ফটো চটো শ্বুট কৰিবৰ কাৰণে একদম মজা পাৰফেক্ট জেগা। আৰু গাইছ এই ৰাস্তাটো দেখিছেনে, এই ৰাস্তাটো যদি আপোনালোকে যায় এই মদনপুৰত ওলাব পাৰিব। কৰিলোঁ মদন কামদেৱ, এতিয়া নামি আহিলোঁ তলত। এতিয়া ঘৰলৈ যাম। দাদাজনে বঢ়িয়াকৈ ইয়াৰ ইতিবৃত্তৰ বিষয়ে বঢ়িয়াকৈ কথাখিনি বৰ্ণনা কৰি দিলে, আপোনালোকে হয়তো শুনি ভাল পালে। এইটো মস্ত গেট বনাই আছে, এইটো হৈছে মেইন ৰাস্তা, ৰাষ্ট্ৰীয় হাইৱে। এইটো হৈছে মঙলদৈ লাইন আৰু এইটো হৈছে চাৰিআলি লাইন। চাৰিআলিৰ পৰা এইফালে সোমাই যাব। আমি মন্দিৰৰ পৰা আহি অকণমান ভাগিনী ঘৰত সোমাইছোঁ, বহি আছোঁ বৰ্তমান। কি হাঁহাই হয় নহয়, আজি বিহু বুলি ভাগিনী চাৰা কাষত আহিলোঁ। ভাগিনী কিবা কৈ বোলে আমাৰ মামাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব। বিৰাট লাজ কুৰীয়া ভাগিনী, এইটো মোৰ মাহীৰ ছোৱালীৰ ছোৱালী। ভিডিঅ' কৰিম বুলি কওঁতে কি মস্ত চশমা পিন্ধি লৈছে, সলকাই ল'ব এতিয়া। এইটো ভাগিনী হেপী বিহু। এনেদৰে ভাগিনীহঁতৰ ঘৰত সকলোৰ লগত বহি চাহ পানী খাই কথা বতৰা পাতি আমি তাৰ পৰা বিদায় ল'লোঁ। গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। পুনৰবাৰ বিহুৰ শুভেচ্ছা জনাই ধন্যবাদ।